শ্ৰী গণেশাই নমো নমঃ। ইতিমধ্যে আপোনালোকক মই 12টা জ্যোতিৰ্লিংগৰ কথা কৈ আহিছোঁ। আজি আপোনালোকক মই একাদশ আৰু দ্বাদশ জ্যোতিৰ্লিংগৰ বিষয়ে ক'ব ওলাইছোঁ, যি অন্তিম জ্যোতিৰ্লিংগ হয়। প্ৰথম ৰামেশ্বৰ জ্যোতিৰ্লিংগ। দক্ষিণ ভাৰতৰ তামিলনাডুৰ সাগৰৰ পাৰত স্থিত যি চাৰিধামৰ এটা স্থান, সেয়ে হ'ল ৰামেশ্বৰ। শ্ৰীৰামচন্দ্ৰই নিজ হাতৰে এই জ্যোতিৰ্লিংগ বনোৱাৰ বাবে এই লিংগক ৰামেশ্বৰ জ্যোতিৰ্লিংগ হিচাপে জনা যায়। শ্ৰীৰামচন্দ্ৰই যেতিয়া ৰাৱণৰ লগত যুদ্ধৰ বাবে লংকা যাবলৈ ওলাইছিলে, তেতিয়া শ্ৰীৰামচন্দ্ৰই নিজ হাতেৰে সাগৰৰ পাৰত ভগৱান শিৱ বাবাৰ লিংগ বনাইছিল আৰু প্ৰাৰ্থনা কৰিছিল যাতে যুদ্ধত বিজয় হয়। সেই আশীৰ্বাদ ল'বৰ কাৰণে তেওঁ নিজ হাতৰে এই সাগৰৰ তীৰত লিংগটো বনাইছিলে, যিটো ৰামেশ্বৰ জ্যোতিৰ্লিংগ হিচাপে জনা যায়। দ্বাদশ জ্যোতিৰ্লিংগটো হ'ল ঘৃণেশ্বৰ বা ঘুষ্মেশ্বৰ। মহাৰাষ্ট্ৰত অৱস্থিত এই ঘৃণেশ্বৰ জ্যোতিৰ্লিংগটোক ঘুষ্মেশ্বৰ জ্যোতিৰ্লিংগ বুলিও জনা যায়। ইয়াৰ ওচৰতে ইলোৰাৰ গুহাবোৰো আছে। এই ঠাই মহাদেৱৰ পৰম ভক্ত ঘুষ্মাৰ নামেৰে প্ৰকাশ পালে। সুধমা নামৰ এজন ব্ৰাহ্মণ নিজৰ পত্নী সুদেহাৰ লগত বাস কৰিছিল। তেওঁ এজন পৰম শিৱভক্ত আছিলে, কিন্তু তেওঁৰ কোনো সন্তান নাছিল। সেয়েহে তেওঁৰ পত্নী সুদেহাই নিজৰ স্বামীক নিজৰ ভগ্নী ঘুষ্মাৰ সৈতে বিবাহ কৰাই দিছিল। আৰু ঘুষ্মাই সদায় শিৱ পূজা কৰিছিলে আৰু মহাদেৱৰে আশীৰ্বাদ ক্ৰমে এটা সন্তান জন্ম হৈছিল। আৰু ঘুষ্মাৰ সন্তান হোৱাৰ পিছত ঘুষ্মাৰ গুৰুত্ব বাঢ়ি যোৱাৰ বাবে সুদেহাৰ ঈৰ্ষা হৈছিলে আৰু সুদেহাই এই ঈৰ্ষাতে ঘুষ্মাৰ পুত্ৰক হত্যা কৰিছিল। আৰু ঘুষ্মাই পূজা কৰা সেই নদীৰ কাষত, কিন্তু ঘুষ্মাই কেৱল শিৱভক্তিতে লীন আছিল আৰু তেওঁ বিশ্বাস কৰিছিল যে মহাদেৱে সকলো ঠিক কৰি দিব। সেয়েহে অৱশেষত ঘুষ্মাই নিজৰ পুত্ৰক ঘূৰাই পাইছিল আৰু তেওঁৰ ভনী সুদেহাক ক্ষমা কৰি দিছিল। মহাদেৱে এই সকলো ঘটনাৰ বাবে আনন্দ পাইছিলে আৰু ঘুষ্মাৰ দয়া আৰু ভক্তি দেখি তেওঁক আশীৰ্বাদ দিছিলে যে এই জ্যোতিৰ্লিংগটো, অৰ্থাৎ তাতে প্ৰকাশ হোৱা যিটো জ্যোতিৰ্লিংগ, সেই জ্যোতিৰ্লিংগটো ঘুষ্মেশ্বৰ জ্যোতিৰ্লিংগ হিচাপেই প্ৰকাশ পাব বুলি বা আন লোকে জানিব বুলি। এই আছিল এজন ভক্তৰ ভক্তি আৰু বিশ্বাসৰ কথা, যি হ'ল ঘুষ্মেশ্বৰ জ্যোতিৰ্লিংগ। এই আছিল মহাদেৱৰ 12টা জ্যোতিৰ্লিংগৰ কিছু কথা, যি মই আপোনালোকৰ আগত প্ৰকাশ কৰিলোঁ। এই প্ৰকাশভংগী আৰু কথাত নিশ্চয় মোৰ ভুল হ'ব পাৰে, সেয়েহে মই মহাদেৱৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলোঁ আৰু সকলোৰে মংগল কামনা কৰিলোঁ। ওম নমঃ শিৱায়।